হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক জনাম যে আজি হ'ল 1 ডিচেম্বৰ। আজিৰ পৰা কি সলনি হ'ব আৰম্ভ হৈছে। আজি 1 ডিচেম্বৰৰ পৰা কি সলনি হ'ব আপোনালোকক A to Z ভিডিঅ'ত দেখাই দিম। আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপুনি যদি মোৰ ভিডিঅ'ত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে বেল আইকনটো বজাই দিব। নতুন ভিডিঅ' আপডেট পাব কাৰণে ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে কি সলনি হ'ব আৰু সলনি কৰিলে আপোনালোকে বিপদত পৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাইছোঁ যে আপোনালোকক বিশেষকৈ আধাৰ কাৰ্ডটো আপোনালোকৰ সলনি হৈ যাব। বন্ধু-বান্ধৱীসকল, আগৰ আধাৰ কাৰ্ডটো কিন্তু আপোনালোকে এতিয়া চলাব নোৱাৰিব। আপোনালোকৰ আধাৰ কাৰ্ড এতিয়া চলাব নোৱাৰিব। আপোনালোকৰ নতুন আধাৰ কাৰ্ড চলাব লাগিব এটা এপৰ মাধ্যমে। আপোনালোকৰ যিটো নেকি মোবাইলত এপ থাকিব আপোনালোকে এনেকুৱাকৈ ইউজ কৰিব পাৰিব য'ত নেকি আপোনালোকৰ ডেট অফ বাৰ্থৰ দৰকাৰ হ'ব, চিৰিফাল ডেট অফ বাৰ্থটোৱে দিব পাৰিব, বা ক'ত আপোনালোকৰ আধাৰ নম্বৰ দৰকাৰ হ'ব তাতে আধাৰ নম্বৰে দিব পাৰিব, য'ত এড্ৰেছ দৰকাৰ হ'ব তাতে আপোনালোকে এড্ৰেছে দিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ আধাৰ কাৰ্ডত শুধু কি থাকিব, অকল স্কেনাৰ আৰু ফটো থাকিব। তাৰ বাহিৰে আপোনালোকৰ এড্ৰেছ এনেকুৱাকৈ একো নাথাকে। আপোনালোকক এতিয়া মই এটা নটিচৰ মাধ্যমত দেখাই দিম। আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে ইয়াতে কি লিখা আছে। নটিচত আপোনালোকে ধুনীয়াকৈ চাই লওক। তাতে কৈছে যে AIDA ভাৰতৰ মহাপঞ্জীয়ন, বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী আদিৰ পৰা মৃত্যু ব্যক্তিৰ তথ্য লাভ কৰিছে। ইয়াতে কৈছে যে মৃত্যু ব্যক্তিৰ তথ্য সিহঁতে কিন্তু লাভ কৰিব পাৰিছে। আৰু এইটো কিহৰ কাৰণে সম্ভৱ, কেনেকুৱাকৈ সম্ভৱ হৈছে, আপোনালোকক A to Z এইটো ভিডিঅ' দেখাই দিম। আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰপিছত ইয়াতে কৈছে যে UIDAI বিত্তীয় প্ৰতিষ্ঠান আৰু অন্যান্য সংস্থানসমূহৰ সৈতে মিলি এনে তথ্য অধিক লাভ কৰিবলৈ কাম কৰি আছে। আপোনালোকে নিশ্চয় এইবাৰ বুজি পাইছে কি কৈছে। সেইকাৰণে যিহেতু নেকি মৃত্যু ব্যক্তিৰ আধাৰ কাৰ্ডেদি বেলেগে স্কেম কৰি আছে, বেলেগে চলাই আছে, সেইকাৰণে আধাৰ কাৰ্ডৰ এতিয়া নিউ আপডেট অৰ্থাৎ নিউ ছিষ্টেম কৰি দিব। আপোনালোকে নিশ্চয় বুজি পাইছে কিহৰ কাৰণে চেঞ্জ কৰিব। তাৰপিছতে আপোনালোকে ধুনীয়াকৈ ইয়াতে চাব পাৰিব। আৰু এটা নটিচত মই আপোনালোকক দেখাই আছোঁ। ইয়াতে ধুনীয়াকৈ কৈছে এই অভিযানে আধাৰ তথ্য ঘোষণাৰ সঠিকতা বজাই ৰখাত সহায় কৰিব। কোনো ব্যক্তিৰ আধাৰ নম্বৰ নিৰ্দিষ্ট কৰাটো অপৰিহাৰ্য, তাতে তেওঁৰ মৃত্যুৰ সময়ত কল্যাণমূলক সুবিধা লাভৰ বাবে সম্ভৱ পৰিচয় জালিয়াতি বা আধাৰ নম্বৰৰ অকৃত্ৰিম ব্যৱহাৰ ৰোধ কৰিব পৰা যায়। ইয়াতে ধুনীয়াকৈ বুজাই দিছে যে কিহৰ কাৰণে, আপোনালোকক কৈ দিছে ইয়াতে কিহৰ কাৰণে আধাৰটো এনেকুৱাকৈ ছিষ্টেম কৰিব। নিশ্চয় বুজি পাইছে। তাৰপিছতে তলতে কৈছে চাওক, পৰিয়ালৰ লোকেও মাই আধাৰ পৰ্টেলৰ জৰিয়তে আপোনজনৰ মৃত্যুৰ খবৰ দিব পাৰিব। ইয়াতে কৈছে মানুহ এটা যদি মৃত্যু হয় তাৰ পৰিয়ালেও কিন্তু মাই আধাৰ যিটো নেকি ৱেবছাইট আছে, আগতে যেতিয়া নেকি এতিয়া বৰ্তমান যিটো চলি আছে সেইটো কিন্তু ছিষ্টেম বেলেগ। অলৰেডি সিহঁতে চেঞ্জ কৰি দিব আজি 1 ডিচেম্বৰৰ পৰা, কিন্তু আজিৰ পৰা ছিষ্টেমটো বেলেগ হৈ যাব। তাতে বহুত ধৰণৰ অপশ্যন এড হৈ যাব। নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া ক্লিক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' এনেকুৱা আপডেট পাবৰ কাৰণে। এতিয়া আহিল আমাৰ 2 নম্বৰ খবৰ। 2 নম্বৰ খবৰত আপোনালোকে নিশ্চয় জানিব। ইয়াতে কৈছে যে ই ৰিক্সা লৈ কিনে আপোনালোকৰ বিশেষ এটা আপডেট। আজি 1 ডিচেম্বৰ, আজি কিন্তু পৰ্টেল মুকলি যাব। আপোনালোকে আগতে যে দেখা পাইছে যে ফৰ্মবিলাক ফিল আপ কৰি আপোনালোকে থৈ দিছে, সেইবিলাক আজি যিটো নেকি পৰ্টেল মুকলি হ'ব, সেইটো পৰ্টেলত আপোনালোকে ধুনীয়াকৈ পৰ্টেলত অনলাইন ফৰ্মটো ফিল আপ কৰি পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব। এতিয়া আপোনালোকে ভাবিব পাৰে যে আমি ক'ত যাই পেলাই সেইটো অনলাইন ফৰ্মটো ফিল আপ কৰিম, ক'ত যাই পেলাই আমি অনলাইনত এইটো ছাবমিট কৰিম। বন্ধু-বান্ধৱীসকল, আপোনালোকে একো টেনশ্যন ল'ব নালাগে। আজি যিহেতু অলৰেডি
লিংকটো মুকলি হ'ব। আজি যেহেতু পৰ্টেলটো মুকলি হ'ব, মই আপোনালোকক এটা ভিডিঅ' বনাই দি দিম আপোনালোকে কেনেকৈ ঘৰতে বহি নিজৰ মোবাইলতে বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেতে আপোনালোকে অনলাইন কৰি ফৰ্মবিলাক আপলোড কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো লৈ এইটো টেনশ্যন নকৰিব, আপোনালোকক A to Z ভিডিঅ' মই দেখাই দিম। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, নহ'লে কিন্তু মই যেতিয়া ভিডিঅ'টো আপলোড দিম আপোনালোকৰ হাতত যায় কিন্তু নপৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দি দিব, আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো অলপ হাইড কৰি দি দিব, যাতে সকলোৱে মানুহে ভিডিঅ'টো পাই যায়। অ'কে, এতিয়া আহোঁ আমি ৰেচন কাৰ্ড লৈ। ৰেচন কাৰ্ড লৈ চৰকাৰে বিশেষ এটা ঘোষণা কৰিছে। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই, যিবিলাক ব্যক্তিয়ে এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই, আপোনালোকে ধুনীয়াকৈ ৰেচন কাৰ্ড বনাব পাৰিব। 1 ডিচেম্বৰৰ পৰা এইটো পৰ্টেল মুকলি হৈ যাব। আজিৰে পৰা আপোনালোকে একো টেনশ্যন ল'ব নালাগে। আপোনালোকৰ কাৰণে এইটো এটা সুখবৰ আছে, ৰেচন কাৰ্ডটো ধুনীয়াকৈ আপোনালোকে পাই যাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাওক আৰু অসংখ্য ধন্যবাদ। আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিয়ক, আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব। নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আপোনালোকে কাষতে থাকক। অ'কে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এনেই ভিডিঅ'টো বহুত দীঘলীয়া হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে একো বেয়া নাপাব, আৰু যদি ভিডিঅ'টো বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব।